Hello friends, Assam Health Support YouTube চেনেললৈ আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি আপোনালোকৰ লগত গাখীৰৰ বিষয়ে কিছু কথা আলোচনা কৰিম। আমি সকলোৱে সৰুৰে পৰা গাখীৰ খাই আহিছোঁ। গাখীৰত যথেষ্ট পৰিমাণে শ্বেতসাৰ, প্ৰটিন, চৰ্বি, ভিটামিন আৰু খনিজ পদাৰ্থ থাকে। শৰীৰক লগা সকলো পুষ্টিদ্ৰব্য থকা বাবে গাখীৰক সম্পূৰ্ণ খাদ্য বুলি ক'ব পাৰি। নিয়মিত গাখীৰ খালে হৃদৰোগ, হাড়ৰ ক্ষয় ৰোগ, বহুমূত্ৰ, অন্তৰ কৰ্কট ৰোগ আদিৰ আশংকা কমে। শিশুৰ বাহিৰে স্বাস্থ্যহীন, ৰোগীয়া, দুৰ্বল লোকসকলৰ বাবে গাখীৰ উৎকৃষ্ট খাদ্য। সুস্থ নিৰোগী লোকৰ বাবে গাখীৰ অপৰিহাৰ্য বুলি কোনো প্ৰমাণ পোৱা নাযায়। গাখীৰ নোখোৱাকৈয়ে বহু প্ৰাপ্তবয়স্ক লোক সুস্থ সবল হৈ জীয়াই আছে। উদ্ভিজ প্ৰটিনত থকা এমিনো এচিডৰ অভাৱ গাখীৰে পূৰণ কৰিব পাৰে। কেঁচা গাখীৰত টাইফয়েড, পেৰাটাইফয়েড, এমিবিক ডিচেণ্ট্ৰি, এনথ্ৰাক্স আদি বহু ৰোগৰ বীজাণু থাকিব পাৰে। উতলালে সেই বীজাণুবোৰ ধ্বংস হয়। সেইবাবে গাখীৰ নুতলোৱাকৈ কেতিয়াও খাব নাপায়। বহু মানুহে গাখীৰ আৰু গাখীৰজাত খাদ্য সহ্য কৰিব নোৱাৰে। খালেই তেওঁলোকৰ পেটৰ বিষ, বমি, অৰ্জিন ৰোগ হয়। ইয়াক লেক্ট'জ ইনটলাৰেঞ্চ বোলে। ইয়াৰ বাবে চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত। উপযুক্ত চিকিৎসাৰ পাছত তেওঁলোকে অলপকৈ গাখীৰ খোৱাৰ অভ্যাস কৰিব পাৰে। গৰুৰ গাখীৰতকৈ ম'হৰ গাখীৰত চৰ্বি, কেলৰীৰ পৰিমাণ বেছি। বন্ধুসকল, গৰু গাখীৰ খোৱা অভ্যাস থকা বহু লোকে ম'হৰ গাখীৰ খাব নোৱাৰে। প্ৰসৱৰ পাছত কেইদিনমানলৈকে গৰু ম'হৰ উহাৰৰ পৰা ওলোৱা গাখীৰৰ দৰে দ্ৰব্যক কলাষ্ট্ৰাম বা ফেহু বোলে। ইয়াত সৰহ পৰিমাণৰ প্ৰটিন থাকে। নিয়মীয়াকৈ এগিলাচ গাখীৰ খাওক আৰু সুস্থ থাকক। তো ফ্ৰেণ্ডছ, ভিডিঅ'টো আজিলৈ ইমানেই। যদি ভিডিঅ'টো আপোনাৰ ভাল লাগিলে তেন্তে ভিডিঅ'টো লাইক কৰিব আৰু শ্বেয়াৰ কৰিব। আৰু তলতে থকা ছাবস্ক্ৰাইব বটনটো ক্লিক কৰি আছাম হেল্থ ছাপোৰ্ট চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।